তো কোনে কোনে BS4 RS200 মাতটো ভাল পায় কমেণ্ট কৰি জনাব। অলপ আগত এইটো চাইডে বহুত পানী হৈ আছিলে, এটা ভিডিঅ' দেখিছিলোঁ। তো এতিয়া নাজানো আৰু পানী হৈ আছে নাই। তো এখন দেখিছে যিহেতু হাইৱেটো বনাই আছে, কমপ্লিট হোৱা নাই। তো ইয়াত ৰিলছ বনাবলৈ মজা হ'ব। ইয়াতে বনাই লওঁ, হোৱাৰ পিছততো নহ'ব বনাবৰ কাৰণে, পুৰা বিজি ৰাস্তা হৈ যাব। তো ইয়াত যে পৰিলে যে ব্ৰেক মাৰিলে, অ' মাই গড, তেল ডিপু ডুবি গ'ল বে। সেইটো চব পানী বে, তেল ডিপু পুৰা পানী। সেইটোৱে তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল ওৱান্স এগেইন আৰু এটা নতুন ভিডিঅ'লৈ। তো যিহেতু আগৰ ভিডিঅ'ত কৈছিলোঁ ডেইলি ব্লগ দিম বুলি, আৰু আজি বতৰ চব পূৰা ডাৱৰ হৈ আছে। আগবেলাটো পূৰা ৰ'দ দিলে, ভাগ্য ভাল মোৰ কাপোৰবোৰ মেলি থোৱা আছিলে চব শুকাই গ'ল। আৰু মোৰ বাইকখন যিহেতু আগৰ ভিডিঅ'ত দেখিছিলে, বাইকখন থৈ আহিবলগীয়া হ'ল মটৰ তৰ্কত। আৰু আজি গুঞ্জনৰ বাইকখন লৈ যাম। তাৰ গ্ৰীণ কালাৰ ৰেপিংটো আছিলে, সেইটো এৰুৱাই দিলে। তো এতিয়া অকল আগৰটো আছে আৰু বেলেগ লুক আহি আছে কেইদিনমানৰ পাছত। আৰু আগফালৰ এঞ্জেলাৰকেইটাও নজ্বলা হৈ থাকিলে, মানে কিনো প্ৰব্লেম হৈ থাকে নাজানো আৰু। তো এঞ্জেলাৰকেইটাৰো সি ঠিক কৰিব চাগে কিন্তু। তো মোৰ বাইকখন যিহেতু গ্ৰেজত আছে, আৰু আজি মোৰ লগত পৰ্ণ এনেই ওলাই যাব। আৰু বিকি বাইকখন লৈ লৈছে, বিকি ৰুমতে আছে। তো আমি ওলাই যাওঁ আজি, যিহেতু আপোনালোকক কৈছিলোঁ ৰেগুলাৰ ভিডিঅ' দিম বুলি। তো ওলাই যাওঁ অকণমান জয়ানগৰ ছাইডে। মজা দৌৰিছে মানে, এতিয়া বাইকখন পূৰা ছাৰ্ভিচিং কৰি দিলে ন, পূৰা ধুনীয়া হৈ আছে, মানে একদম পূৰা কোমল হৈ আছে। এইবিলাক ব্ৰেকিং চেকিং চব ঠিক হৈ আছে। এতিয়া মোৰো এনেকুৱা হৈ গ'লেই হ'ল আৰু দেই, জল্দি নতো বহুত কামো লগা হৈছে। মানে নিজৰ বাইকখন নাথাকিলে বহুত অশান্তি, মানে কি আৰু কি ক'ম। মোৰ যেনেকৈ চাইলেঞ্চাৰটো খুলি থৈছোঁ ন, ইয়াত যদি চাইলেঞ্চাৰটো খুলি দিওঁ বৰ আল্টিমেট মাত এটা ওলাব, মানে ভাল লাগে। পংকজেও ফোন কৰিছিলে, সিও ওলাই আহিছে ভিডিঅ' বনাবৰ কাৰণে। যদি তাৰো টাইম হয় তো লগ পাম তাক। এতিয়া জাষ্ট এনেই অকণমান ওলাই যাওঁ। আৰু এতিয়া মই আছোঁ পাঞ্জাৱাৰী ৰোডত, আৰু পাছফালে পৰ্ণ আহি আছে। পানী হৈ গ'ল গোটেই টাউন, পানী মোৰ গোটেই চিটি পানী। অলপ আগত ইমৰান দাৰ ষ্টৰি দেখিছিলোঁ, বেহাৰবাৰী ছাইডে পূৰা বানপানী মানে কি ক'ব, চিটি অৱস্থা নাই পূৰা। আৰু যিহেতু বহুত বৰষুণ দিছিলে। তো পৰ্ণ আৰু মই আহি আছোঁ জয়ানগৰ ছাইডে, এনেই ওলাই আহিছোঁ আৰু অলপ, যিহেতু আপোনালোকক কৈছিলোঁ ডেইলি ব্লগ দিম বুলি। এতিয়া মই আছোঁ 6 মাইলৰ ব্ৰিজৰ তলত। ইয়াত আগতে বহুত জাম হয়, এতিয়া জাম ইমান হোৱা নাই, হ'লেও অলপ ইমান নাই। আৰু মোৰ বাইকখন বহুত মিছ কৰা হৈছে। কালিও এনেকৈ থৈ আহিলোঁ, যিহেতু বাইকখন বহুত দৰকাৰ, বাইক নহ'লে বহুত অশান্তি। তো এতিয়া মই জয়ানগৰত আছিলোঁ, জয়ানগৰত অকণমান ৰখি এতিয়া অকণমান লখৰা ছাইডে গৈ আছোঁ। পৰ্ণৰ কিবা কাম এটা আছে বোলে, তো তাৰ লগতে এনেই ওলাই গৈছোঁ। আৰু পংকজেও ফোন কৰিছিল, সি আহি আছোঁ বুলি কৈছে, তো তাকো লগ পাম। তো ভিডিঅ'টো চাই থাকক। তো কোনে BS4 RS200 মাতটো ভাল পায় কমেণ্ট কৰি জনাব। বহুত ধুনীয়া মাত ওলায়, পিয়'ৰ মাত ওলায় ৰে, বহুত ধুনীয়া লাগে এইখনৰ মাতটো। আৰু BS4 যিহেতু পাছফালে ABS নাথাকে, সেইকাৰণে যিমান পাৰে গিয়াৰ শ্বিফটিং কৰিব লাগে। গিয়াৰ শ্বিফটিঙত কি আৰু অলপ চুচৰি নাযায় মানে চকাটো। কি ধুনীয়া এই মাতটো, কোনে ভাল পায়, মোৰতো ফেভৰেট মাত হয়। মই এই মাতটো জহতে মই RS ভাল পাইছিলোঁ। তো কোনে ভাল পায় কমেণ্ট কৰি জনাবা। অৱস্থা নাই, পূৰা বৰবাদ। যিহেতু হাইৱে বনাই আছে, তো ৰাস্তা পূৰা অৱস্থা নাই। এইটো যদি হাইৱে হৈ যায় ন, ইয়াত যিকোনো বাইকৰ টপ স্পীড উঠাবা। আৰু মোৰ মতে 6 মাহ আৰু এবছৰৰ ভিতৰত হৈ যাব লাগে, আৰু যদি হয় ভাল লাগিব। অলপ আগত এইটো চাইডে বহুত পানী হৈ আছিলে, এটা ভিডিঅ' দেখিছিলোঁ। তো এতিয়া নাজানো আৰু পানী হৈ আছে নাই। তো ইয়াৰ পৰা ঘূৰি দিওঁ, আগলৈ নাযাওঁগৈ আৰু, আগত গৈ একো লাভ নাই। তো যিহেতুতো ৰাস্তা বনাই আছে হাইৱেটো, ইয়াত ভিডিঅ' বনাবলৈ মজা হ'ব। তুমি গৈ থাকা, গম পাইছোঁ তুমি গৈ থাকা, মই ইয়াত ভিডিঅ' এটা বনাই যাওঁ। ভিডিঅ' তো এখন দেখিছে যিহেতু হাইৱেটো বনাই আছে, কমপ্লিট হোৱা নাই। তো ইয়াত ৰিলছ বনাবলৈ মজা হ'ব। ইয়াতে বনাই লওঁ, হোৱাৰ পিছততো নহ'ব বনাবৰ কাৰণে,
পূৰা বিজি ৰাস্তা হৈ যাব। তো ইয়াতে খালী জেগা আছে, অলপ মজাকৈ ৰিলচ দুটামান বনাই লওঁ, ভাল লাগিব দেখক না, কি ধুনীয়া হৈ আছে খালী ৰাস্তা পূৰা, ভিউটো ইয়াত মজা আহিব ৰিলচৰ কাৰণে। দুটামান ক্লিপ লৈ লওঁ ইয়াতে। তো প্ৰণয় ভাবিছে মই ওপৰলৈ কিয় গুচি আহিলোঁ, ই ভাবিছে এফালে ৰাস্তা আছে বুলি। তো ইয়াত চক চিনেমেটিকত পূৰা ধুনীয়া আহি আছে পিকচাৰ কোৱালিটি। তো ইয়াতে অলপ বনাই লওঁ, তো ভিডিঅ'টো চাই থাকক। তো ইয়াতে ৰিলচ দুটামান বনালোঁ, ইয়াৰ পৰা যাওঁ। বৰষুণো ষ্টাৰ্ট হৈ গৈছে, নতুন মোৰ আকৌ কেমেৰা বৰবাদ হ'ব, পটপট যাওঁ। বৰষুণটো মানে কি হৈছে নাজানো আৰু, আগবেলা ৰ'দ দিছে, পাছবেলা বৰষুণ। তো ইয়াৰ পৰা ওলাই দিওঁ। পংকজো আহি আছে জয়ানগৰৰ ফালে, তো জয়ানগৰতে যাওঁ, তাক লগ কৰোঁগৈ। তাৰ গ্ৰ'পৰটো অলপ প্ৰব্লেম দি আছে বুলি কৈছে, মানে ৰেকৰ্ড ভালকৈ হোৱা নাই বোলে, মানে কেমেৰাটো অফ হৈ গৈছে বুলি কৈছে গ্ৰ'পৰটো। মোৰ গ্ৰ'পৰটো ইউজ কৰিম বুলি কৈছে, সি ব্লগ বনাম বুলি কৈছে। তো গৈ চাই লওঁ কি হয়। আৰু বৰষুণটো আৰম্ভ হৈ গ'ল, যাম ইফালে। অ' মাই গড, জামত বৰষুণ ইফালে, মজা তিতি গৈ থাকা আৰু। মই বেগটো পাছফালে লৈ আনিছোঁ যিহেতু বৰষুণ দি থকাৰ কাৰণে, কাৰণ যদি বৰষুণ বেছি হৈ যায় মই কেমেৰাটো খুলি পিনে ডাইৰেক্ট বেগত ভৰাম আৰু। প্ৰণয়টো গুচি গ'লগৈ, মই তাক ক'লোঁ পংকজ আহি আছে, মোৰ অকণমান দেৰি হ'ব বুলি। অ' ভাই, ইমান পটককৈ ব্ৰেক মাৰি দিলে কেনেকৈ ৰখাম বাৰু। তো এইবোৰ দেখিছেনে, হাইৱেৰ কাৰণে যিবোৰ মাটি আনি থৈছিলে চব এফালে আহি গৈছে, এফালে আহি পূৰা বোকা হৈ গৈছে। ইয়াত যে পৰিলে যে ব্ৰেক মাৰিলে, অ' মাই গড, বৰ বেয়াকৈ পৰিম। সেইকাৰণে মই ব্ৰেক চোৱাই নাই, জাষ্ট এক্সেলেটাৰ এৰি দিছোঁ আৰু। ব্ৰেক চুলে মই পৰিব লাগিব ইয়াত। তেল ডিপু ডুবি গ'ল যে, সেইটো চাওক পানী বে, তেল ডিপু পূৰা পানী। সেইটোৱে নলা মেইন দেখিছে, নলা পূৰা জাম হৈ আছে। নলা জাম হৈ থাকিলেতো বানপানী হ'বই। আৰু আজি মোৰ বাইকখনো আনিব লাগিব, সন্ধিয়া বৌক ফোন কৰিছিলোঁ। চিটৰ তলত যিটো বস্তু মোৰ লগোৱা নতুনকৈ লগাইছিলোঁ গুঞ্জনৰ ভাগৰ পৰা, সেইটো বস্তু আকৌ মোৰ নতুনকৈ লগাব লাগিব মোৰ নিজৰ বাইকৰ। তো বৌয়ে ফোন কৰিছিলে, সেই বস্তুটো পাই গ'ল বোলে। সন্ধিয়াকৈ মাতিছে বাইকখন লৈ যাবৰ কাৰণে। তো সন্ধিয়াকৈ আকৌ যাব লাগিব, ওলাই যাব লাগিব। তো এতিয়া মই জয়ানগৰ যাওঁ, পংকজো আহি আছে, পংকজক লগ কৰি লওঁ, তাৰপৰা কথা পাতি আছোঁ। তো পংকজে ফোন কৰিছে চাগে। অঁ ব্ৰ', হেল্ল'। মই তোমাৰ ডাইৰেক্ট এইটো খানাপাৰা ফিল্ডৰ ফালে আহি গ'লোঁ। অঁ অ'কে। অঁ ঠিক আছে। তো ইয়াৰ ফিল্ডতে অকণমান ৰখি ভাল লাগিব। বহুত দিন অহা নাই ইয়াত, আগতে আহি থকা হয়, বাট বহুত দিন অহা নাই। আজি বহুত দিনৰ মূৰত আহিছোঁ, ভাল লাগিব। আগতে স্কেটিং কৰিব আহিছিলোঁ, বহুত দিন স্কেটিঙো কৰা নাই। স্কেটিং এদিন কৰিব লাগিব, ব্লগ এটা বনাব লাগিব আপোনাৰ কাৰণে। তো বহুত দিনৰ মূৰত ইয়াতে ৰখোঁ পংকজ অহালৈকে। তো এতিয়া আমি খানাপাৰা ফিল্ডত আছোঁ। পংকজো আহি পাই গ'লি। পংকজৰ বাইকত তেল কম আছে বোলে, আৰু তাৰ গ্ৰ'পৰটো ইমান মানে কি অন হৈছে, আকৌ অফ হৈ গৈছে। তো চাই লওঁ কি হয়, নতুন মোৰ গ্ৰ'পৰটো ইউজ কৰিব পাৰে। তো পাছফালে দেখিছে মই বাইকখন ৰখাই দিছোঁ। চিনেমেটিক শ্বট কেইটামান চেক কৰক, কেনেকুৱা লাগিছে কমেণ্ট কৰিব। তো চাই লওক চিনেমেটিককেইটা। তো পংকজৰ বাইকৰ তেলটো এদাই হৈ গ'ল। তো এতিয়া ছাইডতে থৈ যাওঁ, ওচৰতে তেল ডিপু আছে। তো বটল এটাত তেলটো ভৰাই লৈ আনোগৈ। আৰু চিনেমেটিক শ্বৰ্টকেইটা কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। এনেকৈ দি থাকিম আৰু মাজে মাজে ব্লগত এড কৰি থাকিম চিনেমেটিককেইটা। তো ইয়াৰ পৰা ওলাই দিওঁ, তাৰপৰা তেলটো লৈ আনোগৈ ফাৰ্ষ্ট। তো জয়ানগৰ ওচৰৰে তেল ডিপুটোতে এয়া দেখিছে পংকজে বটল দুটাত হাফ লিটাৰ 1 লিটাৰ ভৰাই লৈছে। তো তাতে আমি খানাপাৰা ফিল্ডতে বাইকখন থৈ আহিছোঁ। তো তালৈকে যাওঁ, তো তাক তেলটো ভৰাই দিওঁ। তাৰপৰা মই ৰুমত যাম, আৰু সন্ধিয়া ওলাই যাব লাগিব, মোৰ বাইকখন যিহেতু আনিব যাব লাগিব সন্ধিয়াকৈ। তো ভিডিঅ'টো চাই থাকক। তো এতিয়া পংকজে মোৰ হেলমেটটো লৈ যাব, মই তাৰ হেলমেটটো লৈ যাম, যিহেতু মই ৰুমলৈকে যাওঁগৈ, আকৌ মই ওলাই যাব লাগিব। তো পংকজ আকৌ মোৰ কেমেৰাটো দি থৈ যাবহি ৰুমত। তো ভিডিঅ'টো চাই থাকক, আকৌ মোৰ বাইকখন আনিব যাব আছে। আৰু এইফালে পংকজক ছাবস্ক্ৰাইবো কৰি দিলে ভাইটিকেইটা। তো বাইকখন ইয়াতে এনেকৈ ৰাখি থৈ গৈছিলোঁ, এতিয়া মোৰ বাইকখনকে লৈ যাওঁ, আৰু হেলমেটটো পংকজে লৈ যাব, তাৰ হেলমেটটো মই লৈ যাওঁ। তো ভিডিঅ'টো চাই থাকক। তো মই ৰুমত আহি পাই গ'লোহি। পংকজে হেলমেটটো লৈ গৈছিলে, কিন্তু সি এতিয়া জাষ্ট আহিছিলে, আহি পিনে হেলমেটটো দি থৈ গ'ল। বৌয়ে ফোন কৰিছিলে বাইকখনৰ কাৰণে, বাইকখন হেনো চলিউশ্যন এতিয়ালৈকে পোৱা নাই। যিটো চিটৰ তলৰ পৰা আপোনালোকক মই কৈছিলোঁ কাৰেণ্ট ছাপ্লাই হয়, সেই বস্তুটো এতিয়ালৈকে মানে পাইছে, বাট কিন্তু চাৰ্জটো লোৱা নাই হেনো। কি হৈছে কি নাই হয় বৌহঁতেও ধৰিব পৰা নাই। তো চাই লওঁ কি হয়, কাইলৈ গৈ আকৌ বাইকখন চাব লাগিব। আজি মই এনেকৈ থৈ দিব গ'লোঁ, আজি যাব মন নগ'লে। তো সন্ধিয়া হৈ গ'ল, 7টাই বাজি গ'ল, এতিয়া নাযাওঁ আৰু। তো আজি ভিডিঅ'টো ইমানেই আছিলে, মনটো
ইমান ভাল লাগি থকা নাই, কাৰণ বাইকখন ঠিক হোৱা নাই। বাইকখন ঠিক নহ'লে মনটো ভাল লাগি নাথাকে। তো ভিডিঅ'টো আজি ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু নতুন ভিডিঅ'ত আকৌ লগ পাম। যিহেতু ৰেগুলাৰ ভিডিঅ' দি আছোঁ, তো ছাপোৰ্ট কৰি থাকিব। তো নেক্সট ভিডিঅ'ত লগ পাম। তো বাই বাই।